অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ মানুহ কবিতাটি আমাৰ আটাইৰে পৰিচিত, য'ত কবিগৰাকীয়ে আমি কথাই কামে চিন্তাই যদি ভাল মানুহ হ'ব নোৱাৰোঁ, এনে কিছুমান জীৱ জন্তু হোৱাই শ্ৰেষ্ঠ বুলি কৈছে, যিয়ে মৰা পচাৰ গ্লানি ঠোঁটত লৈ মানৱ সমাজক নানান বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। আজি তেনে এবিধ চৰাইৰ কাহিনী ক'ব ওলাইছোঁ আৰু সেই চৰাইৰ সৈতে জড়িত এগৰাকী ব্যক্তিৰ কাহিনী ক'ব ওলাইছোঁ। এই চৰাইবিধ সাধাৰণতে ওখ গছত বাস কৰে আৰু জাবৰ জোঁথৰৰ দমৰ পৰা নিজৰ খাদ্য আহৰণ কৰে বাবে মানুহৰ দৃষ্টিত সাধাৰণতে চৰাইবিধ হৈ পৰে অমংগলীয়। এই চৰাইবিধ হৈছে হাড়গিলা চৰাই আৰু হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰা অসমীয়া নাৰীগৰাকী হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেউ। বাইদেৱে হাড়গিলা চৰাইৰ সজাগতা বৃদ্ধিৰ বাবে গঠন কৰিছে হাড়গিলা আৰ্মি, য'ত বৰ্তমান 20,000তকৈও অধিক মহিলা অন্তৰ্ভুক্ত হৈ আছে। বাইদেউৰ প্ৰকৃতি সংৰক্ষণ যাত্ৰাৰ আটাইতকৈ ভাল লগা দিশটো হৈছে অসমীয়া সংস্কৃতিক প্ৰকৃতিৰ সৈতে একত্ৰিতকৰণ। অসমীয়া বিয়ানাম, দিহানাম ইত্যাদিত হাড়গিলা চৰাইৰ বৰ্ণনা কৰি ৰাইজৰ মাজত সজাগতাৰ বাণী বিলাবৰ বাবে প্ৰচেষ্টা কৰিছে আৰু বুজাব চেষ্টা কৰিছে যে এই চৰাই কোনো অমংগলীয় চৰাই নহয়, ই প্ৰকৃতিৰে মাথো এটা অংশ। অসমীয়া নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে অসমীয়া নাৰীক বয়নশিল্পৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকে বৈ উলিয়াইছে হাড়গিলাৰ চানেকি সম্বলিত বিভিন্ন ধৰণৰ অসমীয়া সাজ পোছাক, যি বৰ্তমান জিলিকিছে বিশ্ব দৰবাৰত। বাইদেউৰ এই মহান কৰ্মৰাজিৰ বাবে বাইদেউক বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত UN চেম্পিয়ন অৱ দ্য আৰ্থ, গ্ৰীণ অস্কাৰ এৱাৰ্ড, টাইম উইমেন অৱ দ্য ইয়েৰ 2025 আৰু এই বৰ্ষত জিঅ'গ্ৰাফিক ছ'চাইটিৰ ৱে ফাউণ্ডাৰ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে। বাইদেউৰ এই কৰ্মৰাজিয়ে অসমক বিশ্ব দৰবাৰত জিলিকাই তুলিছে।